যোগদান কাৰ্যসূচী আপোনাৰ আজি আমাৰ শান্তি প্ৰতিষ্ঠাপক UPPL দলৰ সভাপতি BTCৰ চিফ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া দেৱৰ যি নীতি আদৰ্শৰে এই 35 লাখ জনসাধাৰণৰ মাজত 26টা জাৰ্চি জনগোষ্ঠীক এটা সন্মান এটা মৰ্যাদা দি পেলাই যিদৰে কাম কৰি আছে এইটো আকৃষ্ট হৈ পেলাই এই বিষ্ণুপুৰ অঞ্চলৰ আসলতে আমি আগতে এটা আণ্ডাৰ এষ্টিমেট কৰিছিলোঁ যে বেংগলী সমাজ মেক্সিমাম বিজেপি কৰে বুলি এটা প্ৰচাৰ আছিল আজি সঁচা সঁচিকৈ ইয়াৰ উল্টা মেছেজ দিছে ইয়াত মেক্সিমাম বেংগলী ভাইসকলে আজি UPPL মুখী হৈছে UPPLক যোগদান কৰিছে তাৰমানে আমাৰ মানে চৰকাৰ যেটো শান্তি প্ৰতিষ্ঠা হৈছে সেইটোৰ কাৰণে আকৃষ্ট হৈ পেলাই আজি UPPL জয়েন কৰিছে মেক্সিমাম 500 বেছি আজি ইয়াত বিভিন্ন বিজেপি আৰু বিজেপি আৰু BPF ৰাষ্ট্ৰীয় দলৰ পৰা UPPL দলক যোগদান কৰিছে তাৰ পৰা বুজা যায় যে এইবেলি বেংগলী সমাজ মেক্সিমাম UPPL মুখী হৈছে বুলি আমি অনুমান কৰিব পৰা যায় সচৰাচৰ দেখা যায় যে মানাছ চেফাং সমষ্টিটো BTC গঠন হোৱাৰ দিনৰ পৰা BPFৰ দখলত আছিল আপুনি BPFৰ পৰা UPPL দখল কৰিলে এই সমষ্টিটোত এইবাৰ আপুনি এগৰাকী হৈছে আপুনি গতিকে এই সমষ্টিটোত এইবাৰ কি হ'ব চাওক মই যি দলেই কাম নকৰক কিয় BPF হওক বা UPPL হওক মই ৰাইজৰ লিডাৰ মই ৰাইজৰ কাম কৰোঁ ৰাইজৰ অভাৱ অভিযোগ লৈ মই এছেম্বলিৰ উত্থাপন কৰোঁ সেইটোৰ কাৰণে এই অঞ্চলৰ ৰাইজে মোক জবাব বুলি BPFৰ টাইমত নাঙলৰ ছবিত ভোট দিছিলে তাৰ পাছত মই UPPLত আহি গ'লোঁ UPPLতো মই এনেকুৱা যি ধৰণে আগত কাম কৰিছিলোঁ তাতকৈ বেছি জনপ্ৰিয়তা অৰ্জন কৰিব পাৰিছোঁ সেই হিচাপে এই অঞ্চলত যেহেতু মই ৰাইজৰ লগত কি কৰিব পাৰিছে কি কৰিব পৰা নাই সেইটো দূৰৰ কথা মই অতি ওচৰত গৈ পেলাই ৰাইজৰ কাপ চাপি পেলাই ৰাইজৰ দুৰ্দশা মই খবৰ লৈছোঁ দিব পৰা নাই নোৱাৰা সেইটো পিছৰ কথা তেওঁলোকৰ বিপদে আপদে মই ভাল খবৰ লৈ পেলাই এই অঞ্চলৰ উন্নয়ন কৰাৰ কাৰণে যথেষ্ট চেষ্টা কৰিছোঁ সেইটোৰ কাৰণে যোৱা BPFৰ দিনত জিকিছে এইবাৰ BPF জিকিব নোৱাৰে এইবাৰ যি UPPL জিকিব সেইটো 100% আমাৰ প্ৰকাশ হৈছে চৰ্চা লাভ হৈছে মানাছ চেফাং হৈছে তিনিটা দল কমচে কম BPF UPPL আৰু BJP তিনিটা দল শক্তিশালী ৰূপত আছে বুলি এটা চৰ্চা লাভ কৰিছে আপোনাৰ প্ৰতিদ্বন্দ্বী কাৰ লগত হ'ব মইতো আজিৰ দিনটোত তেনেকুৱা দেখাই পোৱা নাই BPFে ক'ত মিটিং কৰি আছে আমি গমেই পোৱা নাই তাৰমানে দেখা যায় যে যিহেতু BPF দলৰ যিটো কেণ্ডিডেট তেওঁ হ'ল চালানী লোকেল নহয় আমাৰ এটা আদৰ্শ আছে যে আমাৰ এই যে মানাছ চেৰপাং সমষ্টিৰ বেটাৰ ইণ্টাৰেষ্ট আছে যে মানাছ চেৰপাং সমষ্টিৰ ৰাইজৰ কাৰণে কাম কৰা ব্যক্তি মানাছ চেৰপাং ৰাইজৰ কাৰণে দুৰ্দশা বুজি পোৱা ব্যক্তিক আমি জিকাব লাগে বুলি মানাছ সমষ্টিৰ ৰাইজে কৈছে গতিকে আজি কোকৰাঝাৰৰ পৰা আহি পেলাই এই মানাছ চেৰপাং সমষ্টিৰ ৰাইজৰ কি ভাল কাম কৰিব কি দুৰ্দশা বুজি পাব হে মানাছ চেৰপাং সমষ্টিৰ কি খায় কি নাখায় কেনেকৈ থাকে কেনেকৈ শুয়ে কি খেতি কৰে তাৰ বিষয়ে একোৱেই নাজানে তেওঁ গতিকে তেখেতে আমাৰ ৰাইজৰ নেতা কেনেকৈ হ'ব পাৰে সেইটো কাৰণে আজিৰ দিনটোত জাংগিলা হাজোৰাক ভোট দিবৰ কাৰণে কোনেও আগবাঢ়ি অহা নাই এইবেলি UPPL দলক জিকাবৰ কাৰণে চবে টঙালি বান্ধিছে চালানী মাছটো সকলোৱেই নাখায় ভাল নাপায় কিছুমানটো ভাল নাপায় কিছুমানটো একেবাৰে নাখায় গতিকে তেনেধৰণৰ মানুহ আজি চাওক মানাছ চেৰপাং সমষ্টিত তেখেতে প্লাষ্টিকৰ টেণ্ট টানি পেলাই আছে ডেট মিনছ কি প্লাষ্টিকৰ ঘৰটো টেম্পৰাৰী হয় না নহয় যদি ইয়াত থকাৰ কাৰণে যদি ইচ্ছা আছে এই অঞ্চলৰ ৰাইজৰ কাৰণে ইচ্ছা আছে কাম কৰাৰ কাৰণে সদিচ্ছা যদি থাকিলেহেঁতেন তেখেতৰ ঘৰ থাকিলেহেঁতেন ইয়াত পিয়ৰলি টেম্পৰাৰী কাৰণে প্লাষ্টিক টেণ্ট টানিছে কালি যদি জিকিলেও পলাই যাব নিজিকিলেও পলাই যাব BJP প্ৰাৰ্থী আমাৰ মানাছ চেৰপাং সমষ্টিত চবে গম পাইছে যে BJP ৰাষ্ট্ৰীয় দলে এবছলুট মেজৰিটি লৈ চৰকাৰ গঠন কৰিব নোৱাৰে আৰু আমি বাৰে বাৰে কৈছোঁ অসমত আমি BJPক ব্ৰিক বেনাৰ চাই মানিম
কিন্তু BTCত আমি বিজেপিক ব্ৰিক বেডাৰ হিচাপে মানি নলওঁ BTCৰ কাৰণে UPPলে ব্ৰিক বেডাৰ আৰু বিজেপিয়ে আমাৰ পাছত অসমত বিজেপিয়ে ব্ৰিক বেডাৰ তাত কোনো সন্দেহ নাই আমি সৰু ভাইৰ দৰে কাম কৰি আছোঁ অসমত গতিকে সেইটো আমাৰ মানাহ চেৰপাং ৰাইজে গম পাইছে যে এইবেলিও চৰকাৰ UPPলে কৰিব ই মানে বিজেপিয়ে কোনো পধ্যেই নকৰে এই কথা স্পষ্ট জানে কাৰণ জানে মানাহ চেৰপাং বাছিয়ে জানে আঞ্চলিক দলটো সকলোৱে ভাল পায় আজি যদি সুভাষ বসুমতাৰী জিকি যাওয়াৰ পাছত তেখেতৰ হাইকমাণ্ড কোন হ'ব অসমীয়া হাইকমাণ্ড হ'ব আৰু তেওঁলোকৰ হাইকমাণ্ড হ'ব দিল্লী আমাৰ UPPলতো হাইকমাণ্ড নাই আমিয়ে হাইকমাণ্ড আমাৰ BTR বাছি ৰাইজে হাইকমাণ্ড আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই চিফ হ'ব গতিকে আমাৰ জলবায়ুৰ লগত মিলা ব্যক্তি আজি যিহেতু চিফ হ'বলৈ আহি আছে গতিকে আমি তেখেতকে চিফ বনাম বুলি আমি আগবাঢ়ি আহিছোঁ ঠিক আছে